हेलो फ्रेंड्स, मैं इंद्राणी। आज मैं आपनालोকৰ ওচৰলৈ লৈ আহিছোঁ মছলা পুৰি দিয়া ভেন্দি। এই ৰেচিপিটো আপোনালোকে দাইল ভাত বা ৰুটি ভাজিৰ লগতো আপোনালোকে সাইড ডিশ হিচাপে খাব পাৰে। তেনেহলে আহক কেনেকৈ এই ৰেচিপিটো বনাই এবাৰ আমি চাই লওঁ। এই ৰেচিপিটোৰ কাৰণে মই ভেন্দি কেইটামান ধুই লৈছোঁ, ধুই কিনে পানীটো অলপমান শুকুৱাই লৈছোঁ। এতিয়া আমি এই ভেন্দি কেইটা কাটি লওঁ। আমি ভেন্দিৰ ওপৰৰ পৰা এইখিনি অলপমান কাটি দিম আৰু তলৰ পৰা অকণমান কাটি আমি ভেন্দিটো মাজেৰে দুই পিচ কৰি এইখিনি মাজেৰে এনেকৈ ফালি দিম। গোটেইটো ফালি নিদিব, অকণমান ফালি দিব, ইয়াতে মছলাখিনি সোমাই দিব পাৰোঁ। এনেকৈ আমি গোটেইকেইটা ভেন্দি ফালি লওঁ। আৰু সৰু ভেন্দি হলে আপোনালোকে গোটাই গোটাইও ৰাখি থব পাৰে। ডাঙৰ হলে মাজেৰে কাটি দুই পিচ কৰি ল'ব। এনেকৈ দুই পিচ কৰি কিনে মাজেৰে এনেকৈ ফালি অকণমান বস্তুটো মেল খুৱাই দিব। ভেন্দিখিনি কাটা হৈয়ে গৈছে। আমাৰ এনেকৈ ভেন্দিখিনি কাটি ল'ব লাগিব। এতিয়া আমি ইয়াত দিয়াৰ মছলাটো আমি ৰেডি কৰিম। ভেন্দিত পুৰ দিবলৈ আমি বেসন লম 3 চামুচ, নিমখ লম। নিমখটো আপোনালোকে নিজৰ অনুমান মতেই দিব। অলপমান লৈ লৈছোঁ। ইয়াতে হালধি দিম, হালধিও অকণমান নিজৰ হিচাপ মতেই দিব। জলকীয়া গুড়ি অলপমান দি দিছোঁ। এয়া জিৰা গুড়ি, এয়া ধনিয়া গুড়ি, আৰু ইয়াতে মই অকণমান আমচুৰ পাউডাৰ দি দিছোঁ। ইয়াতে আপোনালোকে নহৰু পেষ্টটো দিব পাৰে। আৰু ইয়াতে মই অকণমান তেল দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। আমাৰ মছলাখিনি ৰেডি হৈয়ে গৈছে। এতিয়া আমি এইখিনি ভেন্দিত পুৰ দি দিম। মই ভেন্দি এটা লৈ লৈছোঁ। ইয়াতে আমি এতিয়া মছলাখিনি ভৰাই দিম। ভিতৰত ভৰাই দিলে হ'ল। ভেন্দিত মছলাখিনি পুৰ দিয়া হৈ গ'ল। এতিয়া আমি এইখিনি এখন পেনত ফ্ৰাই কৰিম। এতিয়া মই জুইটো জ্বলাই লওঁ। জুইটো মিডিয়াম ফ্লেমত ৰাখিব। এতিয়া মই পেনখন বহাই লৈছোঁ। পেনখনত মই অলপমান ৰিফাইন অইল দিয়ে থৈছোঁ। আমাৰ তেলখিনি গৰম হৈয়ে গৈছে। এতিয়া মই ইয়াতে এটা এটাকৈ ভেন্দি ইয়াত দি দিম। ভেন্দিখিনি দিয়া হোৱাৰ পিছত লো ফ্লেমত ৰাখিব, যাতে ভেন্দিখিনি ভালদৰে সিজি উঠে। মাজে মাজে ভেন্দিখিনি অলপমান উলটাই দিব, কাৰণ গোটেই ফালৰ পৰা সিজি যাব লাগিব। আমাৰ ভেন্দিখিনি ফ্ৰাই হৈয়ে গৈছে। এতিয়া আমি এইখিনি এখন প্লেটত উঠাই দিব পাৰিম। মই জুইটো অফ কৰি দিছোঁ। মছলা পুৰ দিয়া ভেন্দিখিনি ৰেডি। আপোনালোকেও এবাৰ ঘৰত বনাই চাবচোন। মোৰ এই ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।